এভৰিৱান মই মিজৰ আপোনালোক সকলোকে মোৰ অন্যটি ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ ইয়াত ব্ৰহ্মপুত্ৰ ৰিভাৰত এইফালে ফেঞ্চি বজাৰৰ আগফালে আৰু মই এতিয়া যাম উমানন্দ টেম্পল আৰু আপোনালোকক দেখুৱাম উমানন্দ আইলেণ্ড যিটো পেকক আইলেণ্ড বুলি কোৱা হয় তাতে যাম আৰু আপোনালোকক দেখুৱাই থাকিম আৰু মোৰ লগতে আছে এয়া ভাই হাই দি দিবা আৰু এতিয়া আমি গৈ আছোঁ চ' বলক লেটছ গো ফেৰি দি যাম বলা লেটছ গো গাইছ এইফালে চাওক বহুত মানুহ আহিছে নৰ্থ গুৱাহাটী যাবলৈ গাইজ আমি ভাবিছিলোঁ যে ফেৰী দি যাম কিন্তু ফেৰীটো মানে আপোনাৰ টাইমত যায় চ' মানে লেটো হ'ব পাৰে বাট আমাৰ হাতত অলপ কম টাইম আছিলে চ' আমি ইয়াতে আহিছোঁ আমি নাও দি যাম এতিয়া তো তাৰ বাবে আমাৰ ইয়াতে ডিটেইলছ অলপ দিব লাগিব তাৰপিছত ফোন নাম্বাৰ আৰু নাম দিব লাগে আৰু কেইজন মানুহ যাব সেইটো দিব লাগে তো ইয়াতে আপোনাৰ এজনৰ বাবে 200কৈ লয় ডিষ্টেঞ্চটো বেছি নহয় তথাপিও 200কৈ আৰু এইফালে আমি পে'মেণ্টটো কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ গাইজ এইফালে টিকেট কাটি ল'লোঁ এইফালে এজনৰ 200 টকাকৈ উমানন্দ যাবলৈ হ'লে চ' এইফালে মই আৰু ভাই আমি কাটি ল'লোঁ কোনটোত এইটোত যাব ন এইটোত যাব এইটো যাব লেটছ গো গাইজ চাওকচোন নাওটো কিমানেই ডাঙৰ আৰু মানে ওপৰ ফালে টিন দিয়া আছে আৰু তলফালেহে মানুহ বহিব পৰাকৈ ব্যৱস্থা আছে বলক এতিয়া ভিতৰলৈ যাওঁ কেনেকুৱা আছে আপোনালোকক দেখুৱাম মানে মই প্ৰথমবাৰৰ বাবে এনেকুৱা নাৱত উঠিছোঁ এনেই বাৰু ফেৰীত গৈছোঁ কিন্তু এনেকুৱা নাৱত প্ৰথমবাৰৰ বাবে উঠিছোঁ ওপৰ ফালে টিন আৰু ইয়াতে মানুহে ফটো চটো উঠি আছে কিমান ধুনীয়াকৈ বহুত মানে ইয়াতে ফটো উঠিলে বহুত ধুনীয়া হ'ব চ' সেইবাবে চবেই ইয়াতেই ফটো উঠি আছে আৰু ময়ো অলপ ওপৰত উঠি পেলাই ফটো চটো উঠিলোঁ আৰু ওপৰত আহিয়ে তাৰপিছত এতিয়া বলক ভিতৰলৈ যাওঁ চাওঁ কেনেকুৱা চাওকচোন ভিতৰত এনেকৈ কাৰ্ড দিয়া আছে পাৰি দিয়া আছে বেঞ্চৰ নিচিনাকৈ আপোনালোকে ইয়াতে বহিব পাৰিব আৰু ইয়াতে মানুহ আহি আছে লাহেকৈ আৰু ইয়াতে আছে ছেফটি যিবিলাক ছেফটি জেকেট আছে সেইবিলাকো আছে যদি কেতিয়াবা এক্সিডেণ্ট বা কিবা হয় তাৰপৰা ছেফটি জেকেটো লগাই থৈছে আৰু এইফালে চব মানুহ আহিলে আৰু এতিয়া নাওখন এৰিবই আৰু আমি এতিয়া যাম নাও দিয়ে প্ৰথমবাৰৰ মই গৈ আছোঁ উমানন্দত মই প্ৰথমবাৰৰ বাবে গৈ আছোঁ নাও দিও মই প্ৰথমবাৰৰ বাবে গৈ আছোঁ কিন্তু ফেৰীত উঠিছোঁ বাৰু ফেৰীতটো কম পইচা লাগে কিন্তু নাৱত অলপ বেছিয়ে লয় আৰু এয়া নাওটো এৰিলে আৰু আমি এতিয়া গৈ আছোঁ গাইছ আপোনালোকে চাই থাকিব আৰু উমানন্দত কেনেকুৱা হয় মানে ইয়াতে বোলে বহুতো টেম্পলছ আছে চ' মই শুনিছোঁ যোৱা নাই যিহেতু উমানন্দটো মানে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ আটাইতকৈ সৰু যিটো আইলেণ্ড হয় নদীদ্বীপ হয় সেইটোৱে হয় চ' গাইছ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনালোকক সম্পূৰ্ণ দেখুৱাম মানে ক'ত কি আছে কেনেকৈ গৈ আছোঁ আৰু ইয়াত চাওকচোন ব্ৰহ্মপুত্ৰ নদীৰ পানীখিনি এতিয়া মানে অলপ লেতেৰা টাইপৰ হৈ গৈছে আৰু এইফালে মানে বহুতো কুঁৱলী দি আছে একো দেখিবই নোৱাৰি মানে এনেকুৱা বহুত ঠাণ্ডা লগতে মোৰ অলপ চৰ্দিও হৈ আছিলে কিন্তু যিহেতু মোৰ মন আছিলে যাবলৈ চ' সেইবাবে আজি আহিলোঁ অলপ টাইম ওলাই পেলাই এনেই এক্সাম ক্লাছ সেইবিলাকৰ মাজতে আৰু দিনবোৰ চলি আছে আৰু ইয়াত চাওকচোন ব্ৰহ্মপুত্ৰৰ মাজত ইমান ভাল লাগিছে মানে ঠাণ্ডা এনেই ঠাণ্ডাৰ ছিজন আৰু ঠাণ্ডা হাৱা আহি আছে ঠাণ্ডা বতাহ মাৰি আছে ঠাণ্ডা চৰ্দি যিয়েই নহওক কিয় মনটো কিন্তু বহুতে ফ্ৰেছ লাগি আছে মানে কি ক'ম আৰু ক'বলৈ একো ভাষা নাই এনেকুৱা মানে ফিল ল'ব লাগে ন তেনেকুৱা এটা ফিল আহি যায় ন এনেকুৱা ভাল লাগি আছে মানে আৰু ভাইবছটো মানে বহুতেই ভাল লাগি আছে ব্ৰহ্মপুত্ৰৰ পানী আমাৰ ব্ৰহ্মপুত্ৰ কিয়নো নিদিব ইমান ধুনীয়া ভাইবছ গাইজ নাওখন চাওকচোন কিমান স্পীডত গতি কৰিছে বহুত স্পীডত গৈ আছে আৰু এইফালে আৰু এটা নাও দেখা গৈ আছে সিটো মেবি এইফালে আনফালৰ পৰা আহিছে উমানন্দত যাবলৈ মানে যিটো নৰ্থ গুৱাহাটী ছাইডৰ পৰা আহিছে আমিতো ফেঞ্চি বজাৰৰ ছাইডৰ পৰা গৈ আছোঁ স্পীডটো কিন্তু বহুতেই দিছে আৰু ঠাণ্ডাও যিমান স্পীড দি আছে সিমানেই ঠাণ্ডা আহি আছে বতাহো লাগি আছে আৰু এইফালে চবেই বিজি হৈ আছে মানে ভিডিঅ' বনোৱাতে এইফালে ময়ো তলৰ পৰা ওপৰলৈ আহিলোঁ মানে ভাবিলোঁ অলপ ভিডিঅ' বনাই লওঁ ওপৰত গৈয়ে আৰু ইয়াৰ চাওকচোন ওপৰত কিন্তু ঠাণ্ডাটো অলপ যেন কম হেন লাগিছে কাৰণ এতিয়া অলপ শ্ল' গৈ আছে আৰু ইয়াত চাইছেনে এতিয়া আমি নিচেই কাষতে পাইছোঁ মানে উমানন্দ আৰু ওপৰ ফালে চাওকচোন ৰ'পৱে গৈ আছে ৰ'পৱেৰ যিটো তাৰ আছে সেইখিনি আৰু আমি এতিয়া পামেই আৰু নিচেই কাষতে আছোঁ আৰু এইফালে গাইজ আমি এতিয়া পালোৱেই এয়া চাওকচোন আনটো নাও মানে যিটো নাৱত এতিয়া আমি যিটো আছোঁ সেইটো নাৱত পৰা ৰছী দি আনটো নাৱত বান্ধিব এনেকৈ টানি আছে চাইছেনে মানে সেনেকৈ নাওবোৰ ৰখা হয় কাৰণ ইয়াতে ব্ৰহ্মপুত্ৰত যিহেতু এতিয়া বহুতো ধাৰ গতিৰে মানে পানী গৈ আছে কাৰণ পানীও কমি গৈ আছে ব্ৰহ্মপুত্ৰ নদীৰ ন এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন তো এনেকুৱা টাইমত ব্ৰহ্মপুত্ৰ নদীৰ পানীও কমি যায় আৰু ইয়াতে মানে বহুতো স্পীড হৈ যায় পানীৰ সেইবাবে নাওটো আকৌ বতাহো চলি আছে নাওটো যাতে মানে গুচি নাযায় সেইবাবে ষ্ট্ৰংলি মানে ৰছীৰে বান্ধি দিয়া হয় আৰু ইয়াত চাওক চবেই মানে তলৰ পৰা ওলাই আছে যিহেতু মই ওপৰতে আছিলোঁ চ' মই ওপৰৰ পৰাই ভিডিঅ' বনাই আছিলোঁ
আৰু এতিয়া চাওক আমি এতিয়া যাম আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানী চাওক ইমান স্পীডত মানে এনেকুৱা ঘূৰ্ণী বতাহ যেনেকৈ মাৰে ন তেনেকৈ স্পীডত চলি আছে আৰু আমিও এতিয়া ওলাই আহিলোঁ আৰু এইফালে চাওকচোন আমি এতিয়া যাম এনেকৈ বাঁহবিলাক বান্ধি দিছে যাতে মানুহে ধৰি পেলাই যাব পাৰে কাৰণ ইয়াতে অনলি আমাৰ নিচিনা ডেকা মানুহবোৰে নাযায় নহয় ইয়াতে আপোনাৰ যিমান বুঢ়া ডেকা গাভৰু চবেই যায় সেইবাবে ইয়াতে ইহঁতে এনেকৈ বাঁহবিলাক বান্ধি দিছে আৰু ইয়াত চাওকচোন দাদাজনে কেনেকৈ চবকে এনেকৈ পাৰ কৰি দি আছে যিসকল বয়সস্থ বা যিসকলে এনেকৈ পাৰ হ'ব নোৱাৰে চবকে এনেকৈ পাৰ কৰি দি আছে কাৰণ এটা নাৱৰ পৰা আনটো নাৱত গৈ পেলাইহে আমি এনেকৈ ৰাস্তাটো পাম সেইবাবে দাদাজনে চবকে হেল্প কৰি দিছে আৰু ইয়াত চাওক আমি এতিয়া গৈ আছোঁ গাইছ আপোনালোকক দেখুৱাই থাকিম ভিতৰত ইয়াৰ পৰা মানে যিহেতু এইটো পাহাৰ এৰিয়া তো এইখিনি অলপ ওপৰত যাবলৈ অলপ কষ্ট হয় বাৰু চবৰে কাৰণ আমাৰ নিচিনা মানুহ চবেই আমাৰ নিচিনা নহয় না ইয়াতে যিহেতু বয়সস্থ চবেই গৈ আছে তো চবৰ অলপ কষ্ট হয় চ' অলপ লাহে লাহে গৈ আছে চবেই আৰু এতিয়া আপোনালোকক দেখুৱাই থাকিম ভিতৰত ইয়াত চাওক গাইছ চবেই আৰু ব্লগিং ভিডিঅ'ছ সেনেকৈ মেম'ৰাইজ হিচাপে ৰাখিবলৈ চবেই আৰু বিজি হৈ গৈছে ঠিক কৰি আছে ঠিক হোৱা নাই এতিয়া আর কয়েকটা স্টেপ বেরিয়ে গাইছ আমি আহি পাইছোঁ এতিয়া ইয়াতে গ'লে চেণ্ডেল থৈ যাব লাগিব উমানন্দ টেম্পল গাইছ মই এতিয়া টেম্পললৈ গৈ আছোঁ এইফালে আছে মন্দিৰ আছে এইটো হৰগৌৰী মন্দিৰ
গাইছ এইফালে মন্দিৰ চাইছিলোঁ বহুতকেইটা টেম্পল আছে মন্দিৰ আছে মেইনটোতো উমানন্দৰ সেইটো এটা আছে আৰু তাৰ লগতে সৰু সৰু বহুত মন্দিৰ আছে এণ্ড এতিয়া গৈ আছোঁ অলপ তল চাইডত আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে চাওক এইফালে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়া বহুত ডাঙৰ আছে মই ভাবিছিলোঁ বহুত সৰু হ'ব কিন্তু ডাঙৰ আছে চাওক ইমান ধুনীয়াকৈ বনাইছে বহুত ধুনীয়াকৈ বনাইছে এইফালে তলফালে মানুহে ফটো চটো উঠি আছে আৰু আমি এতিয়া গৈ আছোঁ এইফালে আপোনালোকক দেখুৱাম ইয়াতে বহুত টেম্পল আছে বহুত কেইখন টেম্পল আছে নট অনলি ওৱান টেম্পল ইয়া চাওক ইয়াতে কিমান ধুনীয়া ধুনীয়া ফটো উঠিব ইয়া পাথৰ আছে এইফালে গাইজ এইখিনি আছিলে মানে উমানন্দৰ ভিতৰত কি আছিলে সেয়াই আছিলে এইখিনি যিমান চাইছে ব্লগত সেইখিনি আছিলে আৰু এতিয়া আমি আকৌ আহিলোঁ আগৰ জেগালৈ মানে এতিয়া আমি ৰিটাৰ্ণ হৈ যাম ফেঞ্চি বজাৰৰ ছাইডলৈ আৰু এইফালে চাওকচোন আমি এতিয়া আকৌ নাৱত উঠি লৈছোঁ তো নাৱৰ পৰা উঠি আৰু ডাইৰেক্ট বাকী ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ইয়াৰ চাওক আমি আহি পাইছোঁ এইফালে ফেঞ্চি বজাৰৰ ছাইড চ' ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব গাইজ চ' গাইজ আজিৰ ব্লগটো যিমান আছিলে লগ পাম মই নতুন ব্লগত বাই 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 দি দিবা ঐ